নমস্কাৰ, কি খবৰ আপোনালোকৰ? খবৰ নিশ্চয় ভাল। আশা ৰাখিছোঁ সকলোৱে ভালে কুশলে আছে আৰু স্বাগতম জনাইছোঁ মোৰ অন্য এটি ভিডিঅ'লৈ। আজি হ'ল কাতি বিহু আৰু সেয়েহে কাতি বিহুত ঔটেঙাৰ চাকি জ্বলোৱাটো এটা পৰম্পৰা আৰু সেয়েহে আমিও ঔটেঙা আনিলোঁ আৰু এতিয়া ধুনীয়াকৈ মই ঔটেঙাখিনি কাটি ল'ম। প্ৰথমতে মই এটা ঔটেঙা কাটি ল'লোঁ আৰু 4টা ইয়াৰে ঔটেঙাৰ বাকলি ওলাল আৰু এতিয়া আনটো ঔটেঙাও ধুনীয়াকৈ কাটি ল'ম। আমাৰ অসমবাসী ৰাইজলৈ মই কাতি বিহুৰ হিয়া ভৰা শুভেচ্ছা জ্ঞাপন কৰিলোঁ। ভগৱানে আপোনালোকৰ লগতে আপোনালোকক পৰিয়ালবৰ্গকো ভালে কুশলে ৰাখে যেন। ঔটেঙা কাটি হৈ যোৱাৰ পিছত এতিয়া মই ঠগি দিয়াৰ আগে আগে শান্তিৰ পানী ছটিয়াই ল'লোঁ। আমি যেতিয়া সৰু আছিলোঁ তেতিয়া আমাৰ আইতাসকলে ঠগি দিয়াৰ আগে আগে এনেদৰে শান্তিৰ পানী ছটিয়াবলৈ আমাক শিকাইছিল আৰু সেই আইতাসকলৰ কথাকে অনুসৰণ কৰি এতিয়াও আমি ঠগিখন দিয়াৰ আগে আগে এনেদৰে তুলসী আৰু দুবৰি বনেৰে শান্তিৰ পানী ঘৰৰ চাৰিওপিনে ছটিয়াই লওঁ। এয়া মই ধুনীয়াকৈ ঔৰ চাকি কেইগছি এগছি মই তুলসীৰ তলত, এগছি ৰাধা আৰু শ্ৰীকৃষ্ণৰ মন্দিৰত আৰু এগছি শিৱ বাবাৰ চৰণত জ্বলাই ল'লোঁ আৰু এগছি পাকঘৰতো জ্বলাব লাগিব। যিহেতু কাতি বিহুত শ্ৰী লক্ষ্মী মাক আদৰা হয়। কাতি বিহু আমাৰ 3টা উৎসৱৰ ভিতৰত এটা অন্যতম বিহু। কাতি বিহুক কঙালী বিহু বুলিও কোৱা হয় আৰু অন্য বছৰৰ দৰে এইবাৰো আমি কাতি বিহু পালন কৰিছোঁ। এয়া ধুনীয়াকৈ মই চাকি কুইকেছি জ্বলাই ল'লোঁ। এতিয়া মই গেটৰ সন্মুখতো এগছি ধুনীয়াকৈ জ্বলাই ল'ম। আগতে গাঁৱত আমি সৰু থাকোঁতে সকলো বন্ধু বান্ধৱীয়ে লগ লাগি গাঁৱে গাঁৱে প্ৰসাদ খাই ঘূৰি ফুৰিছিলোঁ আৰু আদা দেউল দেউল বুলি খুব চিঞৰি চিঞৰি প্ৰসাদ খাই ঘূৰি ফুৰিছিলোঁ। আচলতে সেই দিনবোৰ কিমান সুমধুৰ দিন আছিল, কিন্তু আজিকালি সেই দিনবোৰ নোহোৱা হৈ গ'ল। চাকি বন্তিখিনি জ্বলাই লোৱাৰ পাছত এতিয়া আকৌ এবাৰ এনেদৰে ধুনীয়াকৈ সন্মুখভাগ লিপি দিলোঁ, কাৰণ ইয়াত ভৰিত খোজ পৰিছে আৰু এতিয়া মোৰ মানুহজনে ঠগিখন আগবঢ়াব। অইন বছৰৰ দৰে আমিও এইবাৰ সময় সুবিধা সুযোগ চাই এনেদৰে কাতি বিহু উদযাপন কৰিলোঁ। পুনৰবাৰ আপোনালোকক সকলোকে মই কাতি বিহুৰ হিয়া ভৰা শুভেচ্ছা জ্ঞাপন কৰিলোঁ। আপোনালোকে ভালে থাকক, সুস্থ থাকক, সকলোৱে মিলা প্ৰীতিৰে জীৱনবোৰ অতিবাহিত কৰক। আজিৰ কেমেৰামেন হ'ল আমাৰ ধুনু বাবা। সেয়ে কেমেৰাৰ ভিডিঅ'বিলাক দেখিছে নহয় কেনেকুৱা হৈছে। মোৰ ভিডিঅ'বোৰ চাই যদি আপোনালোকে ভাল পায় তেতিয়াহ'লে লাইক, কমেণ্ট, শ্বেয়াৰ, ছাবস্ক্ৰাইব লগতে পেজটোও ফ'ল' কৰি দিব। ধন্যবাদ।